ভাত কেৰেলা বিলাহী আৰু আলু দি ৰন্ধা কৰিম আজি আমি পিঁয়াজ এতিয়াৰ বাতি আছে পিঁয়াজ পেষ্ট কৰি আছে এতিয়া বৰ্তমান বিলাহী কাটা হৈ গৈছে আমাৰ অলৰেডি ভাত কেৰেলাখিনি অলপ দীঘল দীঘলকৈ কাটি লৈ লৈছোঁ আমি এতিয়া আমি তেল এড কৰিছোঁ অলপ আমি মাছটো ফ্ৰাই এড কৰিম আলু আৰু ভাত কেৰেলা অলপ ফ্ৰাই কৰি ল'ম কালাৰটো চেঞ্জ হোৱালৈকে আমি ফ্ৰাই কৰি থাকিম কালাৰটো চেঞ্জ হৈ গৈছে আমাৰ এতিয়া আমি পিঁয়াজ এড কৰিম जीरा पाउडर धनिया पाउडर लाल मिर्च दीजिए हल्दी নিমখ অকণ দি দিছোঁ সোৱাদ অনুসৰি অলপ সিজিবলৈ দিম আমি 10 মিনিটমান এতিয়া আমি মাছ এড কৰি দিছোঁ এতিয়া আমি ধনিয়া পাতা দিম আমাৰ অলৰেডি হৈ গৈছে ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আমি তৰকাৰীটো নমাই দিম খুব ধুনীয়া হৈছে আপোনালোকে এনেকৈ বনাই খাই চাব বহুতে টেষ্টি লাগে